পদক্ষেপটো হ'ল যে এস্কালেশ্যন আজি আপোনালোকে জানে যে বহুত সময়ত ৰেভিনিউ ৰিলেটেড মেটাৰ্ছবিলাক কোনোবা এজন বিষয়াৰ তাত প্ৰয়োজনীয় সময়তকৈ বেছি দিন তেওঁলোকৰ টেবুলত পৰি থাকে এতিয়া আমি আজি লোৱা ব্যৱস্থাটোৰ জৰিয়তে এজন মণ্ডল বা লাটমণ্ডলৰ হাতত যদি 15 দিন এটা জৰিপৰ কাৰণে থাকিব লাগে 15 দিনত যদি তেওঁ কাম সমাপ্ত কৰিব নোৱাৰে 16 দিনত বিষয়বস্তুটো নিজে নিজে সাৰ্কুল অফিচাৰৰ তাত আহি যাব অৰ্থাৎ প্ৰাইভেট কোম্পানীত যেনেকে এস্কালেশ্যন মডেলে কাম কৰে সেই ধৰণে ইয়াতো এস্কালেশ্যন মডেলে কাম কৰিব যদি এজন এডিসিৰ টেবুলত এটা বিষয়বস্তু 7 দিন থাকিব লাগে 7 দিনতকৈ যদি তেওঁৰ টেবুলত বেছি আছে বিষয়বস্তুটো তেওঁৰ হাতৰ পৰা আঁতৰি যাব আৰু ই এস্কালেট হৈ ডেপুটি কমিশনাৰ লেভেললৈকে আহি যাব কিমান বিষয়বস্তু কম্পিউটাৰৰ জৰিয়তে এস্কালেট হ'ল এই গোটেই বিষয়বস্তুটো ৰাজ্য চৰকাৰে গুৱাহাটীৰ পৰা পৰ্যবেক্ষণ কৰিব পাৰিব আজি আমাৰ ৰেভিনিউ যেটো এস্কালেশ্যন মডেল আমি ইয়াত আৰম্ভ কৰিছো মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে ৰাইজৰ আবেদনৰ লগত জড়িত ৰাইজৰ সেৱাৰ লগত জড়িত প্ৰতিটো বিভাগতে সেৱা ক্ষেত্ৰত আমি এস্কালেশ্যন মডেল ইন্ট্ৰোডিউস কৰিব লাগে যোৱা বছৰ এই বিষয়টো মই এনেকুৱা এখন সভাতে উল্লেখ কৰিছিলো আজি আমাৰ ৰেভিনিউ বিভাগে ৰাজ্য চৰকাৰৰ প্ৰথমটো বিভাগ হিচাপে এটা কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ল যত এস্কালেশ্যন যেটো মেট্ৰিক্স তাক আমি আনুষ্ঠানিকভাৱে চৰকাৰৰ ভিতৰলৈ আনিলো মই নাজানো প্ৰাইভেট সেক্টৰত এই মডেল ইমপ্লিমেন্ট কৰা হয় সৰকাৰী ব্যুৰক্ৰেচিৰ মাজত এস্কালেশ্যন মডেল কিমান কোট আজিলৈকে আছে মই নাজানো অসম নিখণ্ডেহে ইয়াত এটা বাটকটীয়াৰ ভূমিকা আজি গ্ৰহণ কৰিছে মই ৰাজহ বিভাগৰ মন্ত্ৰী আৰু প্ৰধান সচিব ডাঙৰীয়াক ইয়াৰ বাবে মই মোৰ ব্যক্তিগত আৰু চৰকাৰৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো মিছন বসুন্ধৰা 3 সময়ত এস্কালেশ্যন মডেলটোৱে আমাক সহায় কৰিব ৰাজ্যত এনওসি আদি দিউতে আমাৰ যি বিলম্ব হয় এই বিলম্বতাৰ ক্ষেত্ৰতো আমাক এই এস্কালেশ্যন মডেলটোৱে সহায় কৰিব আৰু আমি ৰাইজক সেৱাৰ সুবিধা আমি দিবলৈ সক্ষম হ'ম আপোনালোক সকলোৱে জানে অহা 2 অক্টোবৰৰ পৰা আমাৰ ৰাইজত ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন এই আয়োগখনেও আনুষ্ঠানিকভাৱে কাম কৰা আৰম্ভ কৰিব তাৰ ফলত চৰকাৰী বিষয়াসকলে অনাহকত যাতে কমিশনৰ ওচৰলৈ আহিব নালাগে এই এস্কালেশ্যন মডেলটোৱে তেখেতসকলক যথেষ্ট পৰিমাণে সহায় কৰিব ইয়াৰ পিছত আজি হাতত লোৱা